ঘৰলৈ বুলি ওলাই দিছোঁ আৰু কি কাৰণে ওলাই দিছোঁ আপোনালোকক কৈ আছোঁ অলপ পাছত। ৰাইড যাব লাগিছিলে আজি মৰ্ণিং মেচুকা, আপোনালোকক কৈছিলোঁ যোৱাকালি মই মেচুকা যাম বুলি আজি মৰ্ণিং। তো মানে আজি যাব নোৱাৰিলোঁ মেচুকা, আপোনালোকক মটৰ ব্লগিঙত কৈ আছোঁ। তো ষ্টেণ্ড পৰি আছে, ওলাই দিছোঁ ৰুমৰ পৰা। তো যে ঘূৰি যাব লগা হ'ল ঘৰলৈ, আমাৰ লগৰে মানে পাৰ্টনাৰ এজনৰ মানে মাক ঘপছে মানে ঢুকাই থাকিলে, মানে বহুত দুখ লাগিলে। কালি যোৱা নিশা আমি আলুত পোৱাৰ পাছতে মানে আমি ৰুম পাইছোঁহি। ৰুম পোৱাৰ পিছত আমি বিন্দাছ ফ্ৰেছ হৈছোঁ চবেই। তাৰপিছত ঘপছে তাৰ ফোন আহিলে যে তাৰ মাক আৰু নাই, মানে প্ৰেছাৰ ষ্ট্ৰক হৈ গ'ল ঘপছে। তো গাইছ মানে তাক আমি ৰাতিয়ে পঠাই দিলোঁ ঘৰ, মানে বাইকখনো মানে গাড়ীতে দি পঠালোঁ। আমি এতিয়া মানে আমাৰ ৰাইডটো মানে নকৰোঁ, কাৰণ কি বহুত বেয়া লাগি আছে আমাৰ। ঘৰলৈকে ৰিটাৰ্ণ হওঁ, তো পাছিঘাট হৈ যাম। আপোনালোকক যিমান পাৰোঁ এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। ফুৱেল ভৰাই কোনোবাই ইয়াৰ পৰা আলৰ পৰা 100 কিলোমিটাৰ পাছিঘাটলৈ, তো পাছিঘাট পাই যামগৈ ইমানটোলৈ। আহি পাই গ'লোঁ এনেকুৱা এখন দলঙৰ ওপৰত, আৰু তলত চাওক নদী। এইখনেই চিয়াং নে চিৰাং নদী কিবা এটা বুলি কয়, একজেক্টলি নেমটো নাজানো। প্ৰণৱক সুধো। ইয়াত কয় তোমাৰ চিয়াং, আৰু মেইন মানে যোনখন ব্ৰহ্মপুত্ৰ মানে মেইন ওলাই আহিছে ন, এইখন নদীয়ে হয়। এইখনত আৰু বেলেগ নদীবিলাক জইন লাগি তোমাৰ আমাৰ অসমত গৈ পেলাই হেৰি হৈ গৈছেগৈ ব্ৰহ্মপুত্ৰ। গাইছ খেলটো সেইটোৱে আপোনালোকক বুজাই দিলে আমাৰ মিষ্টাৰ প্ৰণৱে। আল্টিমেট এইফালৰ পৰা দেখাইছোঁ, আগলৈ চাওক। তো গাইছ চিয়াং নদীৰ ওপৰৰ পৰা এতিয়া ওলাই দিলোঁ আমি, তাত ফটো চটো মাৰিলোঁ, আৰু ফটো আপোনালোকে ইনষ্টাগ্ৰামত পাব। আৰু যদি ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব, ডেছক্ৰিপশ্যনত মই লিংক দি থ'ম। এতিয়া গৈ আছোঁ, এইটো জেগা হৈছে বিৰু। চাওক বিৰু, নাইচ বাইক। কি ক'লে একোৱে বুজি নাপালোঁ, থেংক ইউ বুলি ক'লে চিং থাক মেচুকালৈ আহোঁতে আপোনালোকে বহুতেই বেছি অফ ৰ'ডিং পাব। মানে আমি মেচুকা নাপালোঁ, সেইটো বেলেগ কথা। যোৰহাটৰ পৰা আমি একেবাৰে লিকাবালিলৈকে ভাল ৰাস্তা পালোঁ। লিকাবালিৰ পৰা একদম আললৈকে, বাছাৰ আললৈকে পূৰা অফ ৰ'ডিং। আৰু 100 কিলোমিটাৰ 3 ঘণ্টা দেখাইছে মেপত, কাৰণ বেয়া ৰাস্তাৰ কাৰণে 3 ঘণ্টা দেখাইছে। 100 কিলোমিটাৰ, এনেইতো 100 কিলোমিটাৰ 2 ঘণ্টাত কভাৰ হৈ যায় ভাল ৰাস্তা হ'লে। ৰাস্তাবোৰ বনাই আছে। ধুনীয়াকৈ কমলা পেক কৰি থৈছে। লোকেল আগত বাগানো দেখিছিলোঁ পুৰা। আগে বাগান হে क्या? आगे ऑरेंज का बागान है। वो पैकिंग बोर्ड साग ना उस ये मौसमी, ये कितना का है प्राइस? हाँ 200। तो गाइस साग ना ये तो 200 टका। সৰুকে বাইদেউ দুজনে দোকানখন দি থৈছে ইয়াত। এয়া লাই শাক চাওক না গাইছ। অঁ এইফালে এইটো কি পাত নাজানো, এইটো পাতত কিন্তু মই ভাত খাই পাইছোঁ যেতিয়া কহিমা গৈছিলোঁ। ये क्या पत्ता है? हम लोग अक्कम पत्ता। एक्चुअली मैंने कोहिमा में ये इस पत्ते में राइस खाया था, चावल खाया था। हम आसाम जोरहाट से। बहुत বেছিয়ে ধুনীয়া লাগিছে লোকেশ্যনটো চাওক না। এনেকুৱা এটা লোকেশ্যনে এনেকুৱা সৰু দোকান এখন থকাটো মানে মই বহুত পচন্দ কৰোঁ। हम आसाम जा रहे हैं, पासीघाट होके आसाम जाएंगे, जोरहाट आसाम। তো খেলটো কি হ'ল, ইয়াৰ পৰা আগত 2 কিলোমিটাৰ আছে। 2 কিলোমিটাৰত মানে ৰোড ক্ল'জ কৰি থোৱা আছে, কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, সেইটো কাৰণে ৰোড বন্ধ। তো ইয়াৰ পৰা লাহে লাহে আমি গৈ আছোঁ, ৰাস্তা বন্ধ কৰি থোৱা আছে 2 কিলোমিটাৰ আগত। এতিয়া লাহে লাহে গৈ থাকিব লাগিব, 2টা বজাতহে ৰোড খুলি দিব কৈছে। তো মানে ফচি গ'লোঁ আৰু ইয়াতে, মানে জেগাটো পাই গ'লে ৰোড ক্ল'জ ফাইনেলি। সেইখন জেগা এইবোৰ গাড়ীবোৰ ইয়াতে ৰখাই থোৱা আছে, এইফালে পূৰা ক্ল'জ। ভাই कितना बजे खुलेगा? कितना बजे खुलेगा ये रोड? 1 बजे। ইয়াতে এতিয়া আমি ৰখিব লাগিব গাইছ, উপায় নাই। 1টা বজাত খুলিব বুলি কৈছে, এইটো বন্ধ এতিয়া। চাওক না এইফালে এটা ধুনীয়া ৱাটাৰফল আছে। ওপৰৰ পৰা আহি আছে চালিয়া ভিউ। গুহা নে গুখা? ডাঙৰকৈ থাকে, বহুত পুৰণা শিল
শিলৰ ফুল চুল পাবি তাত ফ্লাৱাৰ চাৱাৰ আচ্ছা তো এই ভাই এজনে আমাক লৈ যাব থেংক ইউ এতিয়া আমি গুফা চাবলৈ গৈ আছোঁ ইয়াত মানে সেই তাতে ক্ল'জ কৰি থৈছে আমি এতিয়া ঘূৰি আহিলোঁ এতিয়া গুফা চাবলৈ যাওঁ তো লেটছ গো গুফা নে গোসা নে কিবা এটা হয় আৰু তো আহি আছোঁ এতিয়া আলং ৰাইডটো অকল অফ ৰ'ডিঙে পালোঁ মানে অসমৰ পৰা অৰুণাচল যেতিয়া সোমালোঁ অফ ৰ'ডিং আমি একচুৱেলি মেচুকালৈ যাবগৈ নোৱাৰিলোঁ বেড লাক কি কৰিব আৰু হৈ যায় আৰু যদি আমি এতিয়া ঘপচে গুচি গ'লোহেঁতেন সিও কেনেবাকৈ ভিডিঅ' চাই দিলেহেঁতেন আমি ভিডিঅ'ত কিবা এটা হাঁহি ফূৰ্তি কৰিলোহেঁতেন তাৰো মনটো বেয়া লাগিলে হয় আৰু সি বহুত বেয়া পালেহেঁতেন আৰু এটাই কথা লাইফটো বহুত আনপ্ৰেডিক্টেবল হয় আপোনালোক লাইফটো আনপ্ৰেডিক্টেবল হয় কেতিয়া কি হৈ যায় কোনেও একো পাত্তা নাপায় আৰু ফাইনেলি গুহাটো পাই গ'লোহি এতিয়া ইয়াৰ ওপৰলৈ উঠি যাম আমি অ' एडवेंचर लाइफ एक्सट्रीम लेवल एडवेंचर हेलमेट लेके कैसे जाऊंगा भाई ओए अंकुर ये फेंक दूं क्या फाइनली पाई गलो ही एटो है गुफा ओ अंधार फ्लैश मारिब লাগিব न नीचे जा सकता है चलो तुम पहले चलो आगे चलो मजा লাগিছে গাইস মজা মানে পানী পৰি আছে নেকি পানীৰ শব্দ শুনি আছো ও এক্সট্ৰিম লেভেলৰ এডভেঞ্চাৰ এক্সট্ৰিম মটো এডভেঞ্চাৰ এইটো চাওক না গাইস এইটো কেনেকুৱা ধৰণৰ বস্তু পানীৰ বোলে বহুত হাজাৰ বছৰ নিগৰি অহাৰ ফলত এইটো সৃষ্টি হৈছে সেইটোৱে নো চাৰ্ভিচ কিন্তু এইটো চব মাতটো শুনিবা দেই ৱাও এইটো কিবা এটা লিখা পাইছে অৰুণাচলতে আছো দেখা নহয় পিলিঙা ইয়ালৰ নিলগত মন্দিৰা গুহা নহয় কি হয় ফাইনেলি 2 ঘণ্টা ৰোৱাৰ পিছত ৰোডটো অপেন কৰিলে তো এতিয়া যাব লাগে পাছিঘাটলৈ বুলি এতিয়া বাজিলে 2টা পাছিঘাটত কিমান সময়ত পাওঁগৈ একদম ঠিক নাই ৰাস্তা যিটোহে দেখিছোঁ কিমান দূৰলৈকে বেয়া ৰাস্তা পাম ঠিক নাই দিলে ৰোড মেচুকা ৰাইড যদি কোনোবাই মাৰোঁ বুলি ভাবিছা নহয় তো আৰু 2-3 বছৰ পাছত আহা নহ'লে ৰাস্তা একদম বেয়া পাবা তো এতিয়া নহাই ভাল ৰাস্তা মানে একচুৱেলি বনাই আছে সেইটো কাৰণে কৈছোঁ আৰু 2-3 বছৰ পাছত পুৰা কমপ্লিট ৰাস্তা হৈ যাব তো চালিয়াকৈ আপোনালোক আহিব পাৰে সেইটোৱে ডিজাৰ্ভ কৰোঁ আৰু 2-3 বছৰ আমি এতিয়া আহি আছোঁ হেংগিং ব্ৰিজ এখনলৈ আগত আছে ৰাস্তাটো তো এতিয়া ব্ৰিজৰ ওচৰলৈ গৈ আছোঁ এলিয়েন টাইপ লাগিছে এনেকৈ দৌৰি গৈছে কৈ মিল গিয়াটো যে যাদুটোৰ নিচিনা লাগিছে এইটো তলত বাঁহো আছে এফালে গুণাৰ লোহাৰ মানে ৱাও ভয় লাগিছে পুৰা কপিছে ভিউটো নেক্সট লেভেল এইফালৰ ছাইডতো এখন আছিলে এখন বেয়া হ'ল তাৰপিছত এইখন বনালে চাওক ডেমেজ হ'ল এইখনৰ পিছত এইখন এতিয়া বনালে এই কেলে ল'ৰা আছে গড গাইছ ইটো পাৰে দেখোন যাবলৈ জেগাই নাই ইটো পাৰে একেবাৰে পাহাৰ আছে গাইছ চাওক না তো ওকে গাইছ আৰু এইটো ভিডিঅ' হেংগিং ব্ৰিজৰ ওপৰতে সামৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট এপিছ'ডত লগ পাই আছোঁ আজিৰ এইটো ভিডিঅ'ৰ কাৰণে চিলড্ৰেন টাটা বাই বাই নেক্সট এপিছ'ডত ধামাকা হ'বলৈ গৈ আছে চাই থাকক আৰু চাওক না নাজাৰটো আৰু যদি মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব লিংক মই ডেছক্ৰিপশ্যনত দি থ'ম তো
ফটো চটো মাৰিছিলোঁ ইয়াতে, ফটো চটো আপোনালোকে পাব ইনষ্টাগ্ৰামত। তো বাই বাই।